মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ ছাত্ৰ-ছাত্ৰীসকলে চিন্তিত হৈ আছে অৱশেষত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ আহি পৰিছে এটা চূড়ান্ত খবৰ আজি তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে যদি জানিব বিচৰা তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা প্ৰথমতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে জনাব বিচাৰিছো তাৰ পিছত আহি আছো মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত তোমালোকে দুটা লিংক বিচাৰি পাবা তাৰে প্ৰথম লিংকত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাবা এতিয়া তলফালে আহিবা তলফালে অহাৰ লগে লগে তোমালোকে ইয়াতে এটা টেবুল দেখিবলৈ পাবা ইয়াতে লিখা আছে বোৰ্ড নেম আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল চুমুকৈ আছেক ইয়াৰ এক্সাম নেমটো হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন এক্সাম 2023 কেটাগৰী হৈছে ৰিজাল্ট ইয়াতে ষ্টেটাস হৈছে টু বি ৰিলিজড তাৰ তলত লিখা আছে আসাম HS ফাইনাল এক্সাম ডেট 2023 তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 20 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু 20 মাৰ্চত সমাপ্ত হৈছে তাৰ তলতে লিখা আছে আসাম হায়াৰ ছেকেণ্ডাৰী 2023 চনৰ ফলাফল মে মাহৰ লাষ্ট উইকত ঘোষণা কৰিব ইয়াতে স্পষ্টকৈ লিখা আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল মে মাহৰ লাষ্ট উইকত ঘোষণা কৰিব ইয়াৰ পৰা ক'ব পাৰি যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 25 ৰ পৰা 30 মেৰ ভিতৰত তোমালোকৰ ফলাফল ঘোষণা কৰিব এতিয়া আহিছো মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব সেই বিষয়ে তোমালোকক জনাব বিচাৰিছো তোমালোকে ডেসক্ৰিপচনত 2 নম্বৰত এটা লিংক বিচাৰি পাবা সেই লিংকত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাবা এই ইয়াতে অহাৰ পিছত তোমালোকে তলফালে আহিবা তলফালে অহাৰ লগে লগে তোমালোকে এনেকুৱা এটা টেবুল দেখিবলৈ পাবা ইয়াতে লিখা আছে এক্সাম কন্ডাক্টিং অথৰিটি সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড আসাম এক্সাম নেম আসাম হাই স্কুল লিভিং সাৰ্টিফিকেট অৰ্থাৎ HSLC ইয়াতে ক্যাটাগৰী ইয়াতে ষ্টেটাস আছে টু বি ৰিলিজড তাৰ তলতে লিখা আছে আসাম HSLC ৰিজাল্ট 2023 লাষ্ট উইক অফ মে অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল মে মাহৰ লাষ্ট উইকত ঘোষণা কৰিব তাৰ তলতে লিখা আছে তোমালোকৰ মেট্ৰিক পৰীক্ষা মাৰ্চৰ 3 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু 1 এপ্ৰিলত তোমালোকৰ পৰীক্ষা সমাপ্ত হৈছে গতিকে তোমালোকে ইয়াৰ পৰা বুজি পালা যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল মে মাহৰ লাষ্ট উইক অৰ্থাৎ 25 ৰ পৰা 30 মেৰ ভিতৰত তোমালোকৰ ফলাফল ঘোষণা কৰিব মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেনেকৈ চেক কৰিব লাগে একেবাৰে সহজ পদ্ধতি তোমালোকে চেক কৰিব পাৰিবা সেই বিষয়ে তোমালোকক জনাই দিম গতিকে তোমালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া